আজি মই আপোনালোকলৈ লৈ আহিছোঁ গাহৰি মাংসৰ এটা বইল ৰেচিপি। ইয়াৰ বাবে মই লৈছোঁ এয়া গাহৰি মাংসখিনি মই গৰম পানী দি ভালদৰে ধুই লৈছোঁ। লগতে লৈছোঁ এয়া 3টা টেঙা বিলাহী, আলু, আদা নহৰু, ভোট জলকীয়া আৰু এয়া ঢেৰুৱা পাত। পানীখিনি যেতিয়া উতলিলে তেতিয়া মই ইয়াত গাহৰি মাংসখিনি দি দিছোঁ আৰু লগতে আন্দাজমতে মই এয়া নিমখ দি দিছোঁ। খুন্দি লোৱা আদা নহৰুখিনিও দি দিছোঁ। যিহেতু বইলত এনেদৰে থেঠেলিয়াই লোৱা আদা নহৰু দিলেহে বেছি ভাল হয়, মিক্সিত দিলে বেছি গুড়ি হৈ যায়। লগতে দিছোঁ এয়া 3টা বিলাহীকেইটা মই এনেদৰে গোটাই দি দিছোঁ। লগতে দিছোঁ ইয়াত আলুখিনি মই এনেদৰে কাটি লৈছোঁ। আপোনালোকে আপোনালোকৰ ষ্টাইলত কাটি ল'ব পাৰে। জলকীয়াকেইটাও মই দি দিছোঁ। জলকীয়া যিহেতু বেছি দিয়া নাই, আমি যিহেতু জ্বলা বেছি নাখাওঁ। আপোনালোকে যদি জ্বলা বেছি খায় তেতিয়াহ'লে আপোনালোকৰ জোখমতে দিব। 2 চামুচ সৰু চামুচেৰে ৰেড চিলি দিছোঁ, তেতিয়া কালাৰটো ধুনীয়া হয়। যিহেতু মই হালধি ব্যৱহাৰ কৰা নাই। এই গোটেইখিনি হৈ যোৱাৰ পাছত মই কুকাৰৰ সাঁফৰখন বন্ধ কৰি 2টা চিটি দিব দিছোঁ। আৰু যেতিয়া চিটি খোল খালে মই বিলাহী, আলু এই সকলোবোৰ ধুনীয়াকৈ ভাঙি দিছোঁ। লগতে ঢেৰুৱাকেইডালো এনেদৰে দীঘলে দি দিছোঁ আৰু ভালদৰে উতলিবলৈ দিছোঁ। এয়া আমাৰ ভালদৰে উতলাৰ পাছত মাংসখিনি প্ৰায় হৈছেই। একদম চিম্পুল ৰেচিপি হয়। ইয়াত মই বিশেষ একো ব্যৱহাৰ কৰা নাই, অকল আদা নহৰুতেই বনাইছোঁ। আপোনালোকৰ যদি মোৰ এই ভিডিঅ'টো ভাল লাগিলে তেতিয়াহ'লে লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।